আপুনি হোজাই জিলাৰ এখন সাংবাদিক হিচাপে কাম কৰি আছে বহুত দিনৰ পৰা আৰু দেখা গৈছে যে আপুনি সেইদিনা আজমল ফাউণ্ডেশ্যনলৈ কিছুমান বিতৰ্কত এলাৰ বা কিছুমান নিউজ বাতৰি কাকতত উঠাই আছে যে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তো আপুনি কি ক'ব এইটো বিষয়ত প্লাছ আপুনি সত্যৰঞ্জন বৰা আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আপুনি কিছুমান কথা উত্থাপন কৰিছে প্লাছ লাইভত আহিব লগা হৈছে কিয় কাৰণে আজি আপুনি এনেকুৱা কৰি আছে সংবাদ মাধ্যমটো আমাৰ পাৰ্টটো বেলেগ আমি দুখীয়া নিচলা ৰাইজৰ অন্যায়ৰ বিৰুদ্ধে আমি সদায় যুঁজি আছোঁ কিছুদিনৰ পৰা অসমৰ যি সামগ্ৰিক পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত আমি কিছু মাত নমতাকে আমি মুখখন বন্ধ কৰি থাকিব নোৱাৰোঁ দেশৰ এগৰাকী নাগৰিক হিচাপে সত্যৰ পক্ষত মাত মতাটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ আজি অসমখনত যি এক অৰাজক পৰিস্থিতি প্ৰতিদিনে হিন্দু মুছলমান বাবৰ আকবৰ বিভিন্ন ধৰণৰ কথাৰে অসমখনক যি ভাগ ভাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে মুষ্টিময় কেইগৰাকী নেতাই তাৰ বিৰুদ্ধে আমি কিছু মাত মাতিছোঁ আজি আজমল ফাউণ্ডেশ্যন আৰু AIUDF দুয়োটা সম্পূৰ্ণ পৃথক UDF দলে কি কৰিছে কি কৰা নাই ৰাজনৈতিকভাৱে যোনে মাত মাতে তাতে আমাৰ আপত্তি নাই কিন্তু আজমল ফাউণ্ডেশ্যনে কি কৰি আছে সেইটো অকল মই নহয় সমগ্ৰ অসমে দেখা পাইছে যে আজি চৰকাৰে খলাক ল'ব লাগিছিল আজমল ফাউণ্ডেশ্যনৰ যি কৰ্মৰাজি বিভিন্ন স্থানত কলেজ ইতিমধ্যে যমুনামুখত এখন ইউনিভাৰ্চিটি আনি আছে আজি আমাৰ ল'ৰা ছোৱালী বাহিৰত শিক্ষা দীক্ষাৰ কাৰণে যাব লাগে চিট নাপায় এনে স্থলত আমাৰ ইয়াত এখন ইউনিভাৰ্চিটি হৈ আছে আজি আজমলৰ হাম হস্পিটেলখন থকাৰ কাৰণে আমাৰ বহু ৰোগী নগাঁও গুৱাহাটীলৈ যাওঁতে বহু আধা ৰাস্তাতে তেওঁলোকৰ মৃত্যু হৈছিল কিন্তু আজমল সেই হস্পিটেল থকাৰ কাৰণে বা আজমল ছুপাৰ পৰ্টিৰ জৰিয়তে ইতিমধ্যে নিটত ৮০গৰাকী যি ছাত্ৰ ছাত্ৰীয়ে সুনাম কৰি আনিবলৈ সক্ষম হৈছে সেই ফলাফলৰ পিছত অসম চৰকাৰে তেওঁক ধন্যবাদ জনাব লাগিছিল হোজাইৰ বিধায়কে ধন্যবাদ জনাব লাগিছিল যে চৰকাৰে কৰিবলগীয়া কামখিনি আজমল ফাউণ্ডেশ্যনে কৰি আছে আজি বান সমস্যাৰ সময়ত চৰকাৰে সমগ্ৰ অসমত যি পৰিস্থিতি হয় চৰকাৰে অকল সাহায্য বিতৰণ কৰি শেষ কৰিব নোৱাৰে তেনে অৱস্থাত আজমল ফাউণ্ডেশ্যনে বিভিন্ন স্থানত বানপীড়িতক সহায় কৰিছে সৌসিদিনা বাগজানত গৃহহাৰা লোকক আজমল ফাউণ্ডেশ্যনে কাম কৰিছে এই কামবিলাক চৰকাৰে কৰিব লাগে তাৰ লগে লগে চৰকাৰৰ উৰ্ধতো গৈ কৰবাত আজমল ফাউণ্ডেশ্যনে কাম কৰি আছে নিৰ্বাচনৰ সময় আহিলে অকল কথাৰ ফুলজাৰিৰে জাত পাতৰ কথা কৈ মানুহক বিভ্ৰান্তিত কৰি তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰে তাৰ বাহিৰে আন একো নহয় আজি মই কওঁ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ হোজাইৰ মাননীয় বিধায়কক কৈছোঁ মই সত্যৰঞ্জন বৰাক কৈছোঁ যেতিয়া হস্পিটেলত ব্লাডৰ প্ৰয়োজন হয় তেতিয়া কিন্তু কোনো এজন ৰোগীয়ে ব্লাড লওঁতে হিন্দু জৈন খ্ৰীষ্টান মুছলিম একো বিচাৰ নকৰে তেওঁলোকে অকল ব্লাড লয় ইমানেই হিন্দুত্ববাদী কৈছে তেওঁলোকে নিষেধ কৰক কোনো হিন্দুৱে মুছলমানৰ তেজ ল'ব নালাগে তেওঁলোকে এভেইলেবল ব্লাড তেওঁলোকে যোগান ধৰক আজি আজমল ফাউণ্ডেশ্যনক এলাৰই কৈছে সকলোৱে জানে RSSৰ এক ভাতৃ সংগঠন RSSৰ আদৰ্শৰে গঠিত এলাৰই এটা টুইট কৰিছে যে আজমল ফাউণ্ডেশ্যনৰ টকা বিদেশী সন্ত্ৰাসবাদীৰ টকাৰে আজমল ফাউণ্ডেশ্যনে কাম কাজ কৰি আছে আজি এই কথাটো এলাৰই প্ৰকাশ কৰিছে টুৰ যোগে ভাৰত চৰকাৰৰ গৃহ বিভাগ ক'ত আছে CBI ক'ত আছে CID ক'ত আছে অসম চৰকাৰৰ গৃহ বিভাগ ক'ত আছে যদি সঁচা অৰ্থত তেনে সন্ত্ৰাসবাদীৰ টকাৰে আজমল ফাউণ্ডেশ্যনে তেওঁলোকৰ এক্টিভিটিজ চলাই আছে কাম কাজ চলাই আছে চৰকাৰ কুম্ভনিদ্ৰাত সেই প্ৰশ্ন মোৰ চৰকাৰে আজিলৈকে কিয় তদন্ত কৰা নাই কোন ফাণ্ডৰ ক'ত টকা আহে ক'ত ইউটিলাইজ হৈ আছে সেই কথাটো চৰকাৰে কিয় বিচাৰ নকৰে এনেই মুখেৰে কথা কৈ সংবাদ মাধ্যমৰ আগত কথা কৈ মানুহক ভাগ ভাগ কৰি তেওঁলোকে ৰাজনৈতিকভাৱে মুনাফা আদায়ৰ বাহিৰে আন একো নহয় আজি দেখা গৈছে অসমৰ যি সামগ্ৰিক পৰিস্থিতি বৰ্তমান চৰকাৰখনে যি প্ৰতিশ্ৰুতি দিছিলে ৰাইজক ডাঙৰ ডাঙৰ ভাষণ দিছিলে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই পুনৰ ২১ নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হ'ব এই মুহূৰ্তত তেওঁলোকৰ বিৰুদ্ধে নতুন নতুন বহু দল গঠন হৈছে তেওঁলোকে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে ৰাইজৰ দৃষ্টি আনফালে লৈ যাবৰ কাৰণে এনেধৰণৰ কিছু মন্তব্য কৰি তেওঁলোকে নিজৰ স্বাৰ্থ আদায় কৰিব বিচাৰিছে মই প্ৰত্যাহ্বান জনাইছোঁ মই UDFৰ কোনো সদস্য নহয় কোনো ৰাজনৈতিক দলৰ লগত মই জড়িত নহয় কিন্তু আজমল ফাউণ্ডেশ্যনে
জাত পাত বিচাৰ নকৰাকৈ সকলো জাতি ধৰ্মৰ লোকক সহায় কৰি আছে এনে এটা সংস্থাৰ ওপৰত তেওঁলোকে আঙুলি তোৱালে আমাৰ মাত মাতাৰ অধিকাৰ আছে যদি সেই ফাউণ্ডেশ্যনৰ টকা অবৈধভাৱে আহিছে তেনেহ'লে তেওঁলোকে ইতিমধ্যে তদন্ত ঘোষণা কৰি তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক ৰাইজক জনাক সঁচা অৰ্থত তেওঁলোকে কথা কোৱাটো তেওঁলোকে প্ৰমাণ কৰি দেখুৱাওক নহ'লে আবুল তাবুল বকি পেলাই ৰাইজক বিভ্ৰান্তিত কৰাৰ প্ৰয়োজন নাই সদৌ শেষত মই এষাৰ কথা কৈছোঁ মই যে অমৰ সিং থাপাই কলা শাখাত অসমৰ ভিতৰত প্ৰথম স্থান আনিছিলে অমৰ সিং থাপাৰ শিক্ষা যি আছিল ছুপাৰ 40 জৰিয়তে তেওঁক দিলে ইতিমধ্যে তেওঁ উচ্চ শিক্ষাৰ কাৰণে যোৱাত 25 লাখ টকাৰ যি সাহায্য আগবঢ়ালে আন আন ছাত্ৰ ছাত্ৰীৰ সাহায্য আগবঢ়ালে সেই ক্ষেত্ৰত চৰকাৰে কিয় শলাগ নলয় গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে অসমৰ শংকৰ আজানৰ যি মিলনভূমি সেই শংকৰ আজানৰ মিলনভূমিক আমাক আপোনালোকে শান্তিৰে বসবাস কৰিব দিয়ক আৰু সত্য কথাত আপোনালোকে আগুৱাই যাওক আজমলে যেনেধৰণে কাম কৰিছে চৰকাৰে বা আন আন দল সংগঠনেও সেইদৰে কাম কৰি যাওক ৰাইজে কাম বিচাৰে ৰাইজে সহায় বিচাৰে ৰাইজৰ দুখীয়া নিৰীহ ৰাইজৰ আৰ্তনাদৰ কথা আপোনালোকে শুনাৰ চেষ্টা কৰক আপোনালোকে অকল ভাষণ দি মানুহক সন্তুষ্ট কৰিব নোৱাৰে